আজি বুধবাৰ এখন হৈ গ'ল আপোনাৰ বাইপাছ বজাৰখন। তাকে বজাৰলৈ আহিলোঁ ধুনীয়াকৈ, বিহু বজাৰ বুলি দোকান খুলিলোঁ। দোকানটো খুলি মেলি এতিয়া ধুনীয়াকৈ কিবা কিবি খাই বৈ ভাত চানি খাই বৈ ধুনীয়াকৈ দোকানদাৰী কৰিব লাগে। তাকে আহিলোঁ। কিয় হাঁহি মাৰিছা যে প্ৰভু? চলি আছে। গাড়ী থৈ দিলোঁ, ইয়াত দোকান খুলি থৈছোঁ। ইফালে এতিয়া ভাতটো খাই লওঁ। আজি একো দি নপঠালে, আজি ঘুগুনি দি খাব লাগিব। বিদেশ তথা ভাৰততো সমানভাৱে সকলোৰে প্ৰয়োজনীয় আয়ুৰ্বেদিক দৰৱ চালচা। এই চালচা ব্যৱহাৰ কৰিলে কমজুৰি, ধাতু দুৰ্বল, চক্ৰৰোগ, অৰ্থাৎ জ্বলা পোৰা কৰা, প্ৰস্ৰাৱৰ লগত ধাতু যোৱা, প্ৰস্ৰাৱৰ পাছত কিৰকিৰকৈ কামোৰা, গা দুৰ্বল আদি ৰোগ ভাল হয়। পেটৰ বিষ, হাত চাত ধুই খাই আছো। কামোৰা, বুকু পেট জ্বলা পোৰা কৰা, টেঙা ভিৰ লাগি আছে। পুৰা দগৰা বিহু বজাৰ। বিহু বস্তু 100 বঢ়িয়া বঢ়িয়াকে ভিৰ লাগি আছে দেই টুক টাককে। পাৰ্টি হৈ গ'ল বৰ্তমান, এতিয়াও কাষ্টমাৰ দোকানত লাগি আছে। আজি 9টা বজাত বন্ধ কৰিম। তাকে আজি আহিছে বহুত মানুহ, ভিডিঅ' চাই ভাল লাগিলে। আপোনাৰ আহিব ধুনীয়া ধুনীয়া। এতিয়াও অলপ টাইম আছোঁ। কাইলৈ ধেমাজিত থাকিম। আৰু এখন দোকান থাকিব আমাৰ ঘিলামৰাত। এখন ঘিলামৰাত, এখন ধেমাজিত। কাইলৈ বিহু অফাৰ চলি আছে। আজি বহুত স্পৰ্টিং বিক্ৰী হ'ল। বঢ়িয়া বঢ়িয়া। তাকে এতিয়া বন্ধ কৰি আছোঁ। অলপ লাহে ধীৰে টাইম লাগিব বন্ধ কৰোঁতে। 9টামান বাজি যাব। আজি লখিমপুৰ বাইপাছত থাকোঁতে এতিয়া লাইট চাইট জ্বলাই লৈছোঁ। ভালেই হৈছে, বেচা কিনা বেয়া হোৱা নাই। বাই বাই। বাইপাছ বজাৰৰ পৰা আহি ৰাতি আপোনাৰ এতিয়া 11টা বাজি গ'ল। 11টা বজাত আহি পাইছোঁ। তাকে ভাত পানী খাই কাইলৈ আকৌ এতিয়া ৰাতিপুৱাই যাব লাগিব ধেমাজিত ঘিলামৰত দোকান খুলিবলৈ। বৃহস্পতিবাৰে আপোনাৰ ধেমাজিত ঘিলামৰত বজাৰ দি দিলে, সেইটো বুলি ধেমাজিলে বুলি পূৰা মাল চাল লৈ ল'লোঁ। ৰাতিপুৱা আপোনাৰ 6টা বাজি গ'ল। মজাকৈ আজি যাম আমি 4টা মানুহ যাম। এফালে 2টা আছে মজাকৈ, এফালে 2টা 4টা মানুহ লৈ আজি গৈ আছোঁ ধেমাজি ঘিলামৰলৈ বুলি যাত্ৰা। বাই বাই। বৰষুণ নিদিলেই হ'ল ভকত, কি কয়? হা নহ'লে ডাইৰেক্ট ফালি থৈ আহিম, ডাইৰেক্ট ফালিহে দিম আৰু বজাৰ। বাই বাই। বৰষুণ দিব নি ভকত? হা বাৰু দেই। এতিয়া 1190 টকা ডাইৰেক্ট যদি হাৱাটো সোমাই যায়, তেল নোসোমাই, সেইটো কেনেকুৱা হ'ব? টেষ্টিং কৰি ল'ব লাগে, তেল চেল ভৰাই মেলি ভাত খাই আহিছে এইডোখৰে। ৰাতিপুৱা উঠি ভাত খাই আহিছে এইডোখৰে, চিখৰ এটা খাই আহিছে। মই সুদা খালী পেটত আহিছোঁ। গৈ পেলাই মাংস ভাতটো খাইহে দিমগৈ আৰু, বেলেগ কথা নাপাতো। প্ৰস্ৰাৱ কৰিবলৈ ৰাইজক পদুমণি থানাৰ ওচৰত আহি মানে ডাইৰেক্ট কৰিবহি আৰু মানে এই জেগাখনত ভগৱানকো ক'ব আৰু কথাটো। ইয়াতে প্ৰস্ৰাৱ চস্ৰাৱ কৰিব, তাৰপিছত এতিয়া কেতিয়া আহিব। বেচেৰাটো অথনিৰ পৰা চাইড দি আছে, মাতি আছে হাতেদি যা যা। এতিয়া হাতীৰ ওপৰত এখন গ'লেহে যাব। এতিয়া হাতীৰ ওপৰত নাযায়। এতিয়া বেচেৰাটো যা 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 কৈ আছে, এতিয়া হাতীৰ ওপৰত নাযায়। ৰ'ব ৰ'ব ৰ'ব, ঐ অকণমান ব্ৰেক মাৰি দে, ব্ৰেক মাৰি দে, ব্ৰেক মাৰি দে, ব্ৰেক মাৰি দে। তাও হাতীৰ স্পীড লিমিট নেকি এখন? এখনৰ 80। এই ঢকুৱা চাইডৰ পৰা আহি প্ৰথম দোকানখন আমাৰ পাব। ঘিলামৰত দোকান লাগি আছে পুৰা ধুমধামকৈ। ইয়াত থাকিব ঘিলামৰত এখন ঘিলামৰৰ দোকান, এখন ধেমাজিত দোকানলৈ গৈ আছোঁ দাদা। পৰা আহি এইফালে গ'লে আমি বৰদলনিত ওলাই গ'লোঁ। এতিয়া আমি যাম ধুনীয়াকৈ ঘিলামৰা। এতিয়া আমি যাম ক'ত? ঘিলামৰাই আহিছে, কি কয় ধেমাজি গৈ আছোঁ মজাকৈ। ধেমাজিলৈ বুলি ওলাই আহিছোঁ মজাকৈ, গৈ আছোঁ আৰু। বাই বাই। 9:20 হৈছে, 9:30 বজাতে এতিয়া এনেকুৱা ভিৰ লাগি আছে। অলপ পিছততো ইয়াত মানুহ সোমাব ন, পূজাৰ নিচিনা হৈ যাব। পূজা নিচিনা হৈ যাব দেই। ধেমাজি বজাৰত বহুত ৰ'দ পৰিছে, বহুত ৰ'দত বহি আছোঁ। মই টমটম এখনতে বহি আছোঁ আৰু উপায় নাই, বেলেগ ৰ'দ পৰিছে। এই বাইদেউগৰাকী যে দেখিছে, মাইকী মানুহ টমটম চলায়। বাইদেউ আজি একদম ভাড়া কম, একেবাৰে কম।
আপোনালোকৰ ইয়াৰ মাইকী মানুহ কেইগৰাকীয়ে চলায়? বা ভাল কাম কৰিছে দেই, ভাল কাম কৰিছে। হয়, উপায় নাই। বাইদেউবিলাক ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে, ভাল হৈছে নাই কাপোৰবিলাক? লৈ যাব ভাল ভাল কাপোৰ আছে ইয়াত। কৈছে মানে আজি কাষ্টমাৰ পৰা লাগি আছে, মই এই চুকটোতে বহি আছো আৰু ফাঁক এটাতে, ইয়াতে লৈ পইচা লৈ আছো আৰু উপায় নাই। চুক এটাতে বহি আছো আৰু দেই, উপায় নাই। বেলেগ কালাৰ তাতে আছে, এইবিলাকে মানি দিয়ক। পুৰা ভিৰ লাগি আছে আজি। হাফ পেণ্ট 100, স্পৰ্টিং 100, মেখেলা চাদৰ পৰ্দা 100 টকা 100 টকা 100 টকা। লওক পইচাটো লওক। বঢ়িয়া বঢ়িয়া বস্তু, চাদৰ মেখেলা পৰ্দা হাফ পেণ্ট স্পৰ্টিং, ধেমাজি বলতে পাব্লিক। বঢ়িয়া বঢ়িয়া বস্তু লাগি আছে ইয়াত। বাই বাৰ, আজি গোগামুখত থাকিম শুকুৰবাৰে। বাই বাই, গুড নাইট, চি ইউ। চব কৰি দিব আৰু দেই, বাই বাই।